পোনপ্ৰথমে মই ওদালগুৰি জিলা সান্তালী কমিউনিটি সেল বিপিৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ লগতে জোহাৰ যাচিছোঁ। আমি আজি এই প্ৰেছ মিটৰ যোগেদি আমাৰ সান্তাল কমিউনিটি সেল তৰফৰ পৰা জিলা কমিটিৰ তৰফৰ পৰা আমাৰ বিপিএফ দল যি দলে বিটিচি শাসন কৰি আছে সেই বিপিএফ দলৰ মুৰব্বী লগতে বিটিচি চিফ হাগ্ৰামা ছাৰলৈ আমি জনাব বিচাৰিছোঁ বা তেখেতক আমি অনুৰোধ কৰিব বিচাৰিছোঁ। আমি তেখেতক অনুৰোধ কৰিব বিচৰা বিষয়টো হৈছে যিহেতু বিপিএফ দল বিভিন্ন জাতি জনগোষ্ঠীৰ এটা দল আৰু সেই দলে বিটিচিখন শাসন কৰি আছে আৰু সেই আসনবাৰ যোৱা ইলেকশ্যনত আমি তেখেতসকলক দায়িত্ব দিছোঁ। লগতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলী ছাৰে আজি বিভিন্ন জাতি জনগোষ্ঠীক তেখেতে সামৰি লৈ বিটিচিখন শাসন কৰি আছে আৰু এই বিটিচিত বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত সান্তাল কমিউনিটি হিচাপে সান্তালী জাতিবিলাককো উন্নতি যাতে আগবঢ়াব পাৰে তাৰ বাবে তেখেতে এখন চেষ্টা কৰি আছে আৰু সেই মৰ্মে বিটিচিত বিপিএফ দলে সান্তাল কমিউনিটি সেল বুলি এটা জাতীয় ঐক্য গঠন কৰিছে। তাৰ বাবে আমি বিপিএফ দলক হাগ্ৰামা মহিলা ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু দুখৰ বিষয় হৈছে বিটিচি যেতিয়া গঠন হ'ল তেতিয়াৰে পৰা সান্তালীসকলে বিপিএফ দলক ভাল পাই আমি তেখেতক আদৰি লৈছোঁ আৰু যোৱা বিটিচি ইলেকশ্যনতো বিপিএফ দল হিচাপে আমি সান্তাল কমিউনিটি বিপিএফ দল হিচাপে আমাৰ সান্তাল জাতিৰ মাজত প্ৰচাৰ কৰি বিভিন্ন ৰাইজক আমি বুজাই দিছিলোঁ যাতে আমি বিটিচিখন ভালকৈ যাতে চলাব পাৰে বা বিটিচিত আকৌ বিপিএফ দল শাসনত আহিব পাৰে তাৰ বাবে আমি প্ৰচাৰো চলাইছিলোঁ আৰু সেই মৰ্মে আমি বিটিচিত বিপিএফ দল পাইছোঁ। এই বিপিএফ দল এতিয়া শাসন কৰি আছে। যেতিয়া বিপিএফ দল শাসনত ভাৰত আহিল বিভিন্ন বোৰ্ডবিলাকত বিপিএফ দলে বিভিন্ন যিবিলাক কোক আছে জাতীয় কোক আছে সেই কোকবিলাকক জাতিবিলাকক তেখেতসকলে সন্মান জনাই বোৰ্ডবিলাক সদস্যবিলাক বাছি দিলে। কিন্তু দুখৰ বিষয় হৈছে যিটো চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড CSB বোৰ্ড সেই বোৰ্ডত আমাৰ সান্তাল জাতি হিচাপে আমি কোনো এটা মেম্বাৰ নাপালোঁ। তাৰ বাবে আমি দুখিত আৰু আমি লজ্জিত, কিয়নো সেল হিচাপে আমাৰ চেণ্ট্ৰেল কমিটিয়ে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলা ছাৰক অনুৰোধ জনাইছিল, মেমৰেণ্ডামো দিছিল আৰু তেখেতে আমাক আশ্বাসনো দিছিল যে CSB বোৰ্ডত আমি সান্তাল কমিউনিটি হিচাপে আপোনালোকক মেম্বাৰ দিম। কিন্তু যোৱা 7 তাৰিখে এটা নটিফিকেশ্যন ওলাই আহিছে, এই 6 তাৰিখে নটিফিকেশ্যন ওলাই আহিছে। তাত আমি দেখা পালোঁ যে সান্তাল কমিউনিটি হিচাপে তাত CSB মেম্বাৰ নাই। সকলো জনগোষ্ঠীৰ মেম্বাৰ আছে, সকলো জনগোষ্ঠীৰ যিটো কোক আছে চেল আছে সকলো জনগোষ্ঠীক কোককে হাগ্ৰামা ছাৰে CSB মেম্বাৰ দিলে, কিন্তু আমাৰ সান্তাল জনগোষ্ঠীক দিয়া নাই। তাৰ বাবে আমি দুখিত আৰু খুব লজ্জিত, আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে আমি ছাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ CWC মিটিং অহা 11 তাৰিখ হ'ব। এই 11 তাৰিখত যাতে এই CWC মিটিঙত এই বিষয়টো উত্থাপন হওক আৰু তেখেতসকলে আলোচনা কৰি বিবেচনা কৰি অতি সোনকালে যাতে সান্তাল জাতি হিচাপে আমাৰ এটা CSB মেম্বাৰ দিয়ে তাৰ বাবে আমি আজি ওদালগুৰি জিলা সান্তাল কমিউনিটি সেল হিচাপে আমি অনুৰোধ জনাইছোঁ। এইটোতো নিশ্চয় আমি তেনেকেই ধৰক লাগিছে, কাৰণ কিয় আমি ছাৰক মেমৰেণ্ডামো দিছিল, কাৰণ আমাৰ যিটো চেণ্ট্ৰেল কমিটি আছে তেখেতসকলে ছাৰক মেমৰেণ্ডামো দিছিল, কাৰণ আমি যেহেতু সান্তাল কমিউনিটি হিচাপে ইয়াত পৰিষদীয় মেম্বাৰ এটাও নাই, আমি তেতিয়াও ছাৰক কৈছিলোঁ যে আমাক পৰিষদীয় মেম্বাৰ এটা দিব লাগে।
তাতে যিখন যে আপোনাৰ লগত যোনটো CSP ফৰ মেম্বাৰ বিচাৰি আছে হয় যদি CSP ফৰ মেম্বাৰ নাপায় তাতে কিবা লাভ লছ কিবা পাইছে তাতে আমাৰ যথেষ্ট লাভ লোকচান আছে কিয়নো যেহেতু চেন্ট্ৰেল সিলেকশন বোর্ডত যদি আমাৰ কমিউনিটিৰ মানুহ নাথাকে তেনেহ'লে BPF দলে যিটো সম অধিকাৰ বুলি এটা শ্লোগান আছে বা আমাৰ এটা মটো আছে সেইটোত হয়তো আমি তাৰ পৰা বঞ্চিত হ'ম কিয়নো 5টা বছৰত হয়তো নিশ্চয় BTC চৰকাৰে ইয়াত চাকৰিৰ বিষয় আছে চৰকাৰী চাকৰিৰ কথা আছে গতিকে আমাৰ মানুহ হয়তো সান্তালী জাতি হিচাপে আমাৰ মানুহবিলাক উপযুক্ত ক্যান্ডিডেট যিসকলে আছে তাৰ পৰা আমি বঞ্চিত হৈ যেটো উন্নতিত আমি হয়তো পিছপৰি যাম যেটো আমি এটা পিছপৰা জাতি হয় গতিকে BPF দলে যেটো সকলো জাতি গোষ্ঠীকে আগুৱাই নিবলৈ এটা প্ল্যানিং আছে বা তেখেতসকলৰ এটা পন্থা আছে গতিকে আমি তাৰ পৰা বঞ্চিত হ'ম যদি ইয়াৰ পিছতো CSB মেম্বাৰ আপোনালোকক দিয়া নহয় তাৰ পিছত পৰৱৰ্তী পদক্ষেপ আপোনালোকৰ কি হ'ব পৰৱৰ্তী পদক্ষেপ হিচাপে আমি তেনেকৈ এতিয়ালৈকে বিচৰা নাই কাৰণ কি আমি যেহেতু আমি এটা হেতু BPF দলৰ এটা কোষ হয় ইয়াৰ প্ৰভাৱটো এইটোৱে হ'ব যেহেতু সমাগত বিধানসভা ইলেকশ্যন আছে হয়তো তাত অলপ অসুবিধা পৰিব কাৰণ আমি সান্তাল অত্যাধুনিক জায়গাবিলাকত বা আমাৰ সান্তাল কমিউনিটি থকা এৰিয়াবিলাকত আমি এই বিধানসভা ইলেকশ্যনত হয়তো তাত যাব নোৱাৰিম কাৰণ তেখেতসকলে আমাক বা আমাৰ জাতিয়ে আমাক লজ্জিত কৰিব বা হয়তো আমাক তেতিয়া হয়তো ইলেকশ্যনত যদি আমি যাওঁ তেতিয়া আমাক খেদিব পাৰে হয় আপোনালোকে প্ৰেৰণ সমষ্টি হয় আপোনাৰ সমষ্টিৰ এটা ডিপুটিচিপ আছে ৰেমন চাৰে আছে তো গতিকে মানে ৰেমন চাৰক কি কৰিব বিচাৰে যে ডিপুটিচিপ আপোনাৰ সমষ্টিতে আছে যে এইটো চাই দিব বা কামটো কৰিব হয় যোৱা শনিবাৰে আমি 6 তাৰিখ শনিবাৰে ডিপুটি ছাৰক লগ ধৰিছোঁ আমি এটা অভিজাতি দল হিচাপে যে ৰাতি লগ ধৰিলোঁ তেখেতে আমাক আশ্বাসন দিছে যে মই এই বিষয়টো হাগ্ৰামা ছাৰক অৱগত কৰাম বা মই দায়িত্ব ল'ম আৰু নিশ্চয় আপোনালোকে যিটো আজি বঞ্চিত হৈছে এই বঞ্চিত যাতে আপোনালোকে প্ৰাপ্যটো পায় তাৰ বাবে তেখেতে ব্যৱস্থা ল'ম বুলিও আমাক কথা দিছে